নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি মই দেখুৱাম কিদৰে এটি জিমেইল একাউণ্ট আপোনাৰ নিজৰ এণ্ড্ৰইড মোবাইলত খুলিব পাৰি তাৰ বিষয়ে জনাম। প্ৰথমে আপোনালোকে নিজৰ এণ্ড্ৰইড মোবাইলত যিকোনো এটা ব্ৰাউজাৰত যাব। মোৰ যিহেতু গুগল ব্ৰাউজাৰটো আছে ইয়াত, এই গুগলত মই গৈছোঁ। গৈ আপোনালোকে এই যিটো ইয়াত ঠাই আছে এইটোত ক্লিক কৰিব। ইয়াত লিখিব ক্ৰিয়েট জিমেইল একাউণ্ট আৰু চাৰ্চ কৰি দিব। ইয়াত চাৰ্চ কৰাৰ পিছত আপোনালোকে চাব তলত এটা ইণ্টাৰফেচ এনেদৰে খোল খাব আৰু ইয়াত লিখা থাকিব 2 নম্বৰত যিটো লিখা আছে ক্ৰিয়েট এ জিমেইল একাউণ্ট। ইয়াত যাব, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেদৰে ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপোনালোকে এই ক্ৰিয়েট এন একাউণ্ট ইয়াত ক্লিক কৰিব। তাৰপিছত এনেদৰে আহিব চাইন ইন উইথ ইউৰ গুগল একাউণ্ট আৰু তললৈ যিটো আছে ক্ৰিয়েট একাউণ্ট এণ্ড নেক্সট আপোনালোকে নতুনকৈ যদি খোলে এই ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব। ফৰ মাই চেল্ফ টু মেনেজ মাই বিজনেছ ইয়াত যদি আপোনালোকৰ নিজৰ বাবে খোলে ফৰ মাই চেল্ফত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ নামটো দিব। প্ৰথমত ফাৰ্ষ্ট নেম দিব, তাৰপিছত উপাধিটো দিব, তাৰপিছত নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছত ইয়াত এনেদৰে খোল খাব বেছিক ইনফৰমেশ্যন, এণ্টাৰ ইয়ৰ বাৰ্থডে এণ্ড জেণ্ডাৰ। ইয়াত আপোনালোকৰ নিজৰ বাৰ্থডেটো দি দিব। তাৰপিছত জেণ্ডাৰটো কৰি দিব। তাৰপিছত আকৌ নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছত আপোনালোকৰ এনেদৰে চুজ ইয়ৰ জিমেইল এড্ৰেছ এনেকৈ আহি যাব। আপোনালোকে যিটোকে লয় সেইটো কৰিব পাৰিব, নতুবা যদি আপোনালোকৰ নিজৰ মতে জিমেইল একাউণ্ট এড্ৰেছ এটা দিব বিচাৰে তেতিয়া ইয়াত ক্ৰিয়েট ইয়ৰ অ'ন জিমেইল এড্ৰেছ এনেকৈ দিব। মই যিহেতু ইয়াত অহামতেই দিব বিচাৰিছোঁ, মই বিধিকৈ ইয়াত দিম। মই ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইউজ মোবাইল, যদি মোবাইল নাম্বাৰ দিব বিচাৰে ইউজ মোবাইলত ক্লিক কৰিব, নতুবা মোবাইল নম্বৰ নিদিয়াকৈ যদি নিদিয়ে তেতিয়াহ'লে ইয়াত নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত পাছৱৰ্ড বহুৱাবলৈ আহিব। আপোনালোকে ইয়াত এটা ষ্ট্ৰং পাছৱৰ্ড বহুৱাই দিব আৰু এইটো মনত ৰাখিব যে এই পাছৱৰ্ডটো 8টা কেৰেক্টাৰ হ'ব লাগিব, 8টাৰ সংখ্যাৰ পাছৱৰ্ড হ'ব লাগিব আৰু এইটো মিক্সিং কৰি দিব। মই পাছৱৰ্ড দি দিছোঁ, দুবাৰ বহুৱাব লাগিব। তাৰপিছত নেক্সট কৰি দিব। লিখিছে ক্ৰিয়েট এ ষ্ট্ৰং পাছৱৰ্ড উইথ এ মিক্স অফ লেটাৰ্ছ নাম্বাৰ্ছ এণ্ড চিম্বল। মোৰ পাছৱৰ্ডটো ষ্ট্ৰং নহ'ল, গতিকে ইয়াত মিক্সিং কৰি আপোনালোকে পাছৱৰ্ড এটা বনাব। নাম যিকোনো এটা নিজৰ নামটোকে লিখি দিব পাৰিব, নতুবা কিবা এটা দি তাৰপিছত সংখ্যা আৰু চিম্বল বহুৱাই দিব। চিম্বল এটা বহুৱাই দিছোঁ মই, তাৰপিছত সংখ্যা দি দিছোঁ। আকৌ এইটো কনফাৰ্ম কৰি দিব। তাৰপিছত নেক্সট কৰি দিব। আৰু এনেদৰে কৰাৰ পিছত আপোনাৰ এড ফোন নাম্বাৰ যদি বিচাৰে তেতিয়া ফোন নম্বৰ এড কৰিব পাৰিব। আপোনালোকে পাৰিলে ফোন নম্বৰ এটা এড কৰি দিব, কিয়নো তেতিয়া পিছত যদি পাছৱৰ্ড সলাব বিচাৰে তেতিয়া আপোনালোকে এই ফোন নম্বৰ দিলে এটা OTP যাব। OTPৰ জৰিয়তে আপোনালোকে নিজৰ পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰিব।
আৰু এই ফোন নাম্বাৰটো এড কৰিবলৈ আপোনালোকে স্কিপত ক্লিক কৰিব। আৰু মই কোনো ফোন নাম্বাৰ নিদিলোঁ, গতিকে মই এনেদৰেই খুলিছোঁ আৰু ইয়াত প্ৰাইভেচি এণ্ড টাৰ্মছ এনেদৰে ইণ্টাৰফেচ খোল খাব। আৰু ইয়াত আপোনালোকে এই গোটেইটো পঢ়ি ইয়াত আই এগ্ৰী বুলি আছে তলত, ইয়াত আই এগ্ৰীত ক্লিক কৰি দিব। আৰু আই এগ্ৰীত ক্লিক কৰাৰ লগে লগে আপোনাৰ জিমেইল একাউণ্ট খোল খাই গৈছে। আৰু এতিয়া এনেদৰে একচেপ্ট বুলি আহিব, একচেপ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ জিমেইল একাউণ্ট খোল খাই যাব, ক্ৰিয়েট হৈ যাব। ইয়াৰ পিছত আপোনালোকে নিজৰ ছেটিংছত গৈ ছেটিংছৰ যিটো একাউণ্টছ বুলি আছে অপশ্যন, সেই একাউণ্টছ অপশ্যনত ক্লিক কৰি আপোনালোকৰ জিমেইল আই ডিটো চাব পাৰিব। আৰু আপোনালোকে নিজৰ পাছৱৰ্ডটো মনত ৰাখিব, পাহৰি নাথাকিব কিন্তু। মই যিটো জিমেইল একাউণ্ট ক্ৰিয়েট কৰিছিলোঁ এইটো আপোনালোকে দেখিবলৈ পাইছে, ইয়াত ভিডিঅ' গৈ বুলি আছে, এইটোৱে মই আজি ক্ৰিয়েট কৰিছিলোঁ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আৰু ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ এনেকুৱা ভিডিঅ' দি থাকিবলৈ আপোনালোকৰ এটি লাইকে মোক প্ৰেৰণা যোগাব। ধন্যবাদ।